হাই ফ্ৰেণ্ডছ, আপোনালোকক আমাৰ এই চেনেলটোত বহুত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যনৰ দ্বাৰা আপোনাৰ ভিডিঅ' গান অডিঅ'লৈ কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, এপ্লিকেশ্যনটোৰ নাম হৈছে এণ্ড্ৰইড। স্ক্ৰীনত আপুনি দেখা পাইছে আইকনটো এনেকুৱা দেখা। ফ্ৰেণ্ডছ, এইটো এপ্লিকেশ্যন আপুনি প্লে ষ্ট'ৰত পাই যাব। প্লে ষ্ট'ৰত গৈ কিনে চাৰ্চ কৰিলে হ'ল এণ্ড্ৰইড বুলি। চ' ফ্ৰেণ্ডছ, বলক এপ্লিকেশ্যনটোৰ ভিতৰত গৈ কিনে চাওঁ কেনেকৈ কি কৰিব লাগে। এপ্লিকেশ্যনত গ'লোঁ, যোৱাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। চ' ইয়াতে আপুনি অপশ্যন আছে, চাওক এইটো এটা অপশ্যন ভিডিঅ'ৰ পৰা অডিঅ' কৰিবলৈ, আৰু এটা ফটোৰ অপশ্যন আছে। ফটোবিলাক আপুনি শ্লাইড শ্বৰ নিচিনা মিউজিক দি কেনে ভিডিঅ' বনাব পাৰিব। চ' ইয়াতে এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ভিডিঅ'বিলাক আহি যাব। আপুনি কোনটো ভিডিঅ' অডিঅ'লৈ ট্ৰান্সফাৰ কৰিব বিচাৰে। চ' মই এতিয়া এইটো ভিডিঅ' অডিঅ'লৈ ট্ৰান্সফাৰ কৰিম। এইটোত ক্লিক কৰাৰ পিছত ওপৰত এনেকৈ স্ক্ৰল কৰিব। ইয়াতে চাব অডিঅ' বুলি এটা অপশ্যন আছে। এইটো অডিঅ'ত ক্লিক কৰিব, কনভাৰ্টিং টু অডিঅ' হৈ যাব। চ' ইয়াতে চাওক অডিঅ'লৈ ট্ৰান্সফাৰ হৈ গৈছে। এতিয়া যদি আমি প্লে' কৰি চাওঁ, ইয়াতে চাব পাৰিব MX প্লেয়াৰত গুচি গৈছোঁ। ইয়াতে চাওক অডিঅ'টোহে প্লে' হৈছে, ভিডিঅ'টো ইয়াত নাই। চাইছেনে ফ্ৰেণ্ডছ? ইয়াতে অডিঅ'টোহে শ্ব' হৈছে, মানে ভিডিঅ'ৰ পৰা অডিঅ'লৈ কনভাৰ্ট কৰি দিছোঁ এতিয়া এইটো এপ্লিকেশ্যনৰ সাহায্যই। চ' ফ্ৰেণ্ডছ, যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে বা কিবা এটা জ্ঞান লাভ কৰিব পাৰিছে ভিডিঅ'টোৰ পৰা, তেন্তে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।